হেল্ল' গাইজ, গাঁৱলীয়া ছোৱালী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আজিৰ ভিডিঅ'টো মই আমাৰ গাঁৱৰ পৰিস্থিতি দেখুৱাবৰ বাবে কৰিছোঁ। ভাবিছোঁ আপোনালোককো দেখুৱাই দিওঁ। আমাৰ গাঁৱৰ পৰিস্থিতি বহুত বেয়া হৈ আছে। যোৱাকালিৰ পৰা বহুত পানী হৈছে আমাৰ ইয়াতে, চাব পাৰে। মোৰ পিছ চাইডে দেখা পাইছে চাগে আপোনালোকে, একদম বহুত পানী হৈছে। যোৱাকালি ইমান নাছিলে, এইবিলাক বাটবিলাকত উঠাই নাছিল, এতিয়া বহুত বেয়াকৈ উঠিছে। আজি একদম ৰাতিপুৱাৰ পৰা মানে এইটো চাইডৰ পৰা এইটো চাইডে এনেকৈ পানী গৈ একদম আমাৰ দমকল পাইছেই। এতিয়া ঘৰ পাব আৰু বেছি টাইম নাই। ঘৰ চোতাল গোটেই ডুবিব যেন পাইছোঁ। এইটো চাওকচোন, একদম এইটো আমাৰ ঘৰৰ পিছ চাইডৰ ৰাস্তা হয়, সৰু ৰাস্তা। ইয়াৰ পৰাই অলপ দূৰ গ'লে মেইন ৰাস্তাটো পায়, তালৈকে পানী একদম মানে এইটো চাইডৰ পৰা আহিছে, এইটো চাইডে এইটো বাদ হয়, ইফালে গৈছে, এইটো দেখা পাইছে চাগে। গোটেই পানী হৈ গৈছে। এইবাৰ আমাৰ ইয়াতে পানী নহ'ব বুলি, যিহেতু সকলোতে হৈ আছে, গম পাই আছোঁ, দেখি আছোঁ, কিন্তু আমাৰ ইয়াতে নহ'ব বুলিয়ে ভাবিছিলোঁ। কিন্তু কি ক'ম, এতিয়া আমাৰ গাঁৱত হৈছে, একদম বহুত হৈছে, পানী বাঢ়ি আছে। আমাৰ ঘৰৰে বৰদেউতা কিবা অকলে আছে ঘৰখনত, চাউলৰ বস্তা বোলে একদম মানে পানীত জিকু হৈছে, সেয়ে আমাক মাতিছে। হঠাৎকৈ আমাক দেখা পালে, এতিয়া চাউলৰ বস্তাটো বোলে অলপ দাঙি দিব লাগে, পানীও বহুত আছে। এতিয়া ঘৰত অকলে আছে বৰদেউতা, যাবতো লাগিবই। ভালকৈ দেই, ভালকৈ পিছলি পৰবি। এয়া একদম দেখা বহুত পানী হৈছে। এনেকৈ গৈ আছোঁ। আমাৰ ঘৰত উঠাই নাই বৰ্তমান এতিয়ালৈকে, কিন্তু নাজানো আৰু উঠিব যেনে পাইছোঁ। চোতাল পাও হৈছে। এইবাৰ দেউতাক অলপ হেল্প কৰি দি থৈ যাওঁ। বহুত পানী হৈছে সিহঁতৰ, এই ঘৰটোত উঠিবই আৰু। এয়া বৰদেউতাহঁতৰ ঘৰ, দেখুৱাইও দিওঁ আপোনালোকক। চাওকচোন, ইমান দেখিবলৈ বহুত বেয়া লগা হৈছে, বহুত কষ্টকে আছে। ইয়াতে পানী উঠো হৈছে ঘৰটোৰ। বনাই থৈ দিছিলো। দেখছো ইপিনে আনি কেনে আকৌ দেখছত তুলিম। এয়া আমি ঠিক কৰি থৈ আহিলোঁ। দেউতা অকলে কাৰণে পাৰা নাছিলে। চাউলৰ বস্তাখিনি আমি ভালদৰে জাপি দি থৈ আহিলোঁ। এতিয়া আমাৰ ঘৰৰ আগৰ ৰাস্তাটো আপোনালোকক দেখাই দিম, তাতে কিমান পানী হৈছে। তাতেও বহুত পানী হৈছে, ইয়াতে যেনেকুৱা হৈছে তেনেকুৱাই হৈছে। আৰু একচুৱেলি পানীটো ইফালৰ পৰাই সিফালেই গৈছে বাগৰি। আপোনালোকক দেখুৱাই দিলে গমেই পাব। দেখা পাইছে চাগে আপোনালোকে কেনেকৈ পানী হৈছে। তাকো মানে একদম শান্তিত যাব দিয়া নাই আৰু এইবাৰ বানপানী সকলো ঠাইতে হৈছে। এই বাপৰে, ইহঁতৰ ইমান ধাৰ হৈছে, গোটেই গেছি ন সিফালে। এয়া চাব পাৰে, গোটেই পানী হৈ গৈছে। এয়া একদম অৱস্থা নাইয়ে আৰু। মাছ মাৰি আছে। চাওক, এইবাৰ একদম আমাৰ যিটো মেইন ৰাস্তা আছে, সেইটোৰ ওপৰেদিও পানী আহিছে। এইটো দেখা পাইছে আপোনালোকে, মানে কেৱল পানী হৈ গ'ল আৰু গোটেই গাঁওখন। আজি এদিনতে এনেকৈ হৈছে, আৰু নাজানো কালি পৰহিলৈকে কি হ'ব। এয়া চাওকচোন, এয়া একদম গোটেই ফুল হৈ গ'ল আমাৰ এইটো চাইডে, পানী হৈ গ'ল। এয়া চাব পাৰে, বহুত পানী হৈছে। আমি এতিয়া বেলেগ এখন গাঁৱত গৈ আছোঁ। আমাৰ ওচৰতে হয়, 1 কিলোমিটাৰমান হ'ব, বেছি দূৰ নহয়। তাত বোলে কালভাৰ এটা উটুৱাই লৈ গৈছে, সকলোৱে চাই আহিছে আমাৰ। এতিয়া আমি যাব ওলাইছোঁ, ভাবিলে আপোনালোককো দেখুৱাওঁ। আহকচোন, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। এয়া চাওকচোন, এনেকৈ বাটতে থাকিব লগা হৈছে।
একদম বহুত পানী হৈছে ভিতৰত, সেইটোৰ কাৰণে বাটত এনেকৈ থাকিব লগা হৈছে। দেখা পাইছে আপোনালোকে, এয়া পানীৰ মাজত এনেকৈ আছে। এই কুকুৰটোকো এনেকৈ থৈ দিছে, ভাতে খোৱা নাই। কুকুৰটো চাগে বহুত দুখ লাগি আছে পানী হোৱাই। এয়া চাৰো চাইডে কেৱল পানী পানী হৈ গৈছে। এইটো ইহঁতৰ ঘৰ হয়, ইয়াতে একদম গোটেই ঘৰটোত পানী উঠিছে, সেইটোৰ বাবে তাত এনেকৈ থাকিব লগা হৈছে। গোটেই পানী পানী, কেৱল পানী। এয়া দেখা পাইছে, এয়া আমি এনেকৈ যাই আছোঁ পানীৰ মাজে মাজে। 1 কিলোমিটাৰমান হ'ব আমি য'ত যাম, আপোনালোককো দেখুৱাই থাকিম। নেকি এবাৰ চাই দিয়া। কামান মাছ ওলাইছে নেকি? জিকি বঢ়িয়া এয়া এইটো গাঁৱৰ ভিতৰৰ ৰাস্তাতে মাছ মাৰি আছে নেকি? এবাৰ মাৰি নাথাকিয়া আছে ৰাখো চাও দেই। নাই এই আমি কালভাৰটো পাম আৰু আপোনালোকক দেখাই দিম। মই দেখা নাই, ময়ো চাম, আপোনালোককো দেখুৱাম। এই বাপৰে পানী, এনেকৈ আমি গৈ আছোঁ এতিয়া। এয়া এইখিনিত পানী নাই আৰু সেইখিনিত এটা এই মাছটো চা না, ইয়াতে এটা কালভাৰ আছিলে, সেইটো বোলে উটুৱাই লৈ গৈছে। চাই থাকক, মই দেখুৱাই থাকিম আপোনালোকক। অঁ, আমাৰ ঘৰ সেইটো চাইডে আছে। আমাৰ ঘৰত উঠা নাই, দমকল পাৰলৈকে আছে। অঁ, ইয়াতে এটা কালভাৰ আছিলে, এইটো উঠাই লৈ গৈছে। এইটো অঁ, এয়া এইটো আৰু সেইটো ৰাস্তা মাজতে কালভাৰটো আছিলে, যোৱা ৰাতিতে উটুৱাই লৈ গৈছে বুলি কৈছে। সেইবিলাক বাপৰে, পানী ধাৰ চাওকচোন, বাপৰে দেখোঁতে গম পাই ইমান ধাৰ। এয়া ইয়াতে এনেকৈ মাছ মাৰি আছে। এয়া আমাৰ বৰদেউতাহঁতৰ ঘৰৰ অৱস্থা, একদম বহুত বেয়াকৈ পানী উঠিছে।